হাই হেল্ল' নমস্কাৰ পোনপ্ৰথমে সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই ইয়াত ডেইলি ষ্টাডি ব্লগ আপলোড কৰি আছোঁ 3-4 দিনমান হ'ল চেনেলটো নতুন হয় আপোনালোকে সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ আৰু এতিয়া ৰাতিপুৱা 6 বাজিছিলে মই ৰাতিপুৱা চাহ কাপ খালোঁ চাহ কাপখিনি খাই উঠাৰ পাছত পঢ়াৰ বাবে ৰেডি হ'লোঁ অকণমান মোৰ চৰ্দি লাগি আছে কাহ হৈছে তাৰ বাবে বেয়া নাপাব কাহ উঠি যাব পাৰে মাজতে তো এয়া মই পঢ়িব লৈছিলোঁ কিছুমান নোটছ লিখিব আছিলে সেইখিনি লিখি আছিলোঁ আৰু এইডাল হৈছে চাৰ্জাৰৰ মানে যিডাল তাঁৰ আছে সেইডাল মোৰ গুচাব নহ'ল মোৰ যিহেতু ট্ৰাইপড নাই কিতাপৰ দমৰ ওপৰত মোবাইলটো ৰাখি এনেকৈ ভিডিঅ'বিলাক শ্বুট কৰি আছোঁ চ' তাৰ বাবে কিবা যদি অসুবিধা পাইছে প্লিজ বেয়া নাপাব মই নেক্সট টাইম ইমপ্ৰুভ কৰিবলৈ এইবিলাক সকলোবিলাক চেষ্টা কৰি যাম তাৰপিছত এয়াও মই নোটছেই লিখি আছিলোঁ মই কিবাকিবি ইউটিউবত চাইছিলোঁ কিছুমান মেথছৰ ট্ৰিক সেইবিলাক কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু এই সকলোবিলাক মই বিএডৰ এণ্ট্ৰেঞ্চৰ বাবে শিকি আছিলোঁ আৰু যিহেতু মোৰ মাষ্টাৰ্ছৰ ফাইনেল এক্সাম হৈ যোৱা নাই 15 তাৰিখৰ পৰা হ'ব বুলি শুনি আছোঁ তাৰ বাবে মাষ্টাৰ্ছৰ নোটছখিনিও পঢ়িব লগা আছে মই যোৱা দ্বিতীয় ভিডিঅ'টোত কৈছিলোঁ যোৱা দুটা ভিডিঅ' আপলোড কৰিছোঁ সেই ভিডিঅ' দুটাত কৈছিলোঁ চ' এয়া মই তাৰপিছত মই মাষ্টাৰ্ছৰ নোটছ কিছুমান আছিলে সেইখিনি পঢ়িবলৈ যত্ন কৰি আছিলোঁ কিন্তু এটা কিবা প্ৰব্লেম হ'ল যে বানপানী হোৱাৰ পিছত মনটো কিবা অস্থিৰ লাগি থাকে যে পঢ়াত মন নবহা হ'লে বাকী সেইকেইদিন ৰেগুলাৰলি পঢ়ি আছিলোঁ কনচিষ্টেঞ্চিখিনি আছিলে কিন্তু বানপানী হৈ যোৱাৰ পিছত গেপ পৰিলে বহুত দিন ঘৰৰ ভিতৰত পানী সোমাল সেই সকলোবিলাকৰ পিছত কনচিষ্টেঞ্চিটো ৰাখিব পৰা নাই পঢ়াত কিন্তু তথাপিও যত্ন কৰি আছোঁ আৰু এয়া মোৰ টোপনি লাগি যায় আৰু মোৰ বহুত জল্দি টোপনি লাগে যোৱা দুটা ভিডিঅ'টোতো দেখুৱাইছিলোঁ কিন্তু মই এটা কথা যে মোৰ টোপনি লাগিলে মই শুই যাওঁ নিজৰ শৰীৰটোৰ কথা মই আওকাণ নকৰোঁ আৰু আপোনালোকেও কৰিব নালাগে টেবুলত এনেকৈ শুই থাকিবলৈ মানে নিজৰ শৰীৰটোও কষ্ট হয় প্লাছ আপোনালোকৰ পঢ়াও নহয় তাতকৈ বিচনাত যাই ভালদৰে এটা টোপনি মাৰি আহিব লাগে আৰু এতিয়া হৈছে ব্ৰেকফাষ্টৰ সময় ব্ৰেকফাষ্টত হেভি বস্তু খাব নালাগে তথাপিও মোৰ আজি চিংৰা খাব বহুত মন গৈছিলে চ' দেউতাক আনিব দিছিলোঁ তাৰ চিংৰাখিনি বহুত টেষ্টি হয় য'ৰ পৰা আনিছে আৰু সেইখিনি খাইছিলোঁ আৰু এবাৰ প্ৰ'টিন গ্ৰহণ কৰোঁ দিনটোত সেয়েহে মই এখন আমলেটো লৈছিলোঁ লগত আৰু সেয়াই আৰু খোৱা বস্তুখিনিও কিমান দেখুৱাম ন তথাপিও টাইম লেপছত আছিল যেতিয়া মই কাটি নিদিলোঁ বস্তুখিনি বেছিকৈ কাটি দিলে ভিডিঅ'টো বহুত ছুটি হৈ যায় আৰু আজি ভিডিঅ'টো অকণমান আগৰ ভিডিঅ'ৰ তুলনাতকৈ বহুত ছুটি হয় লাষ্টত গম পাব কিয় আজিৰ কাৰণে চৰি ক'ব খুজিছোঁ কিয়নো আজি আৰু ব্লগটো আগবঢ়াব নোৱাৰিম ৰাতিপুৱাৰ পৰা গা বেয়া লাগি আছিল তথাপিও পঢ়ি আছিলোঁ যদিও 7মান বজাতে বিজুলী গ'ল এতিয়ালৈকে অহা নাই আৰু ইমান গৰম মানে ৰুমত সোমাই থকাৰ একেবাৰে পৰিৱেশ নাই চ' মই ভাবোঁ আজি ব্লগো আগবঢ়াব নোৱাৰিম আৰু এনেকৈ থাকিলে হয়তো আৰু পঢ়িবও নোৱাৰিম চ' বাট প্ৰমিছ কৰিছোঁ যে যিমান পাৰোঁ সোনকালে ব্লগবোৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ